আজি এই অনুষ্ঠানত অনুষ্ঠিত হোৱা আমাৰ পৰিৱেশৰ ক্ষেত্ৰখনৰ লগত জড়িত এই অঞ্চলৰ ব্যক্তিসকল তথা জয় জয় আপোনালোক আটাইলৈকে মই আজি ৱৰ্ল্ড টুৰিজিম ডে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বিশ্ব পৰ্যটন দিৱস উপলক্ষে আমি আজি এটা শোভাযাত্ৰাৰে আমাৰ এই কাৰ্যসূচী শুভাৰম্ভণি কৰিবলৈ ওলাইছোঁ। গতিকে আপোনালোক সকলোলৈকে শুভেচ্ছা জনাই আনুষ্ঠানিকভাৱে এই শোভাযাত্ৰাটো শুভাৰম্ভণি হোৱা বুলি ঘোষণা কৰিছোঁ।
আহে আৰু বিশ্ব পৰ্যটন দিৱস উপলক্ষে আমি এইবাৰ অসম চৰকাৰৰ ফালৰ পৰা কাজিৰঙাত আমি বিশ্ব পৰ্যটন দিৱস পালন কৰিছোঁ। বিশ্বৰ বিভিন্ন ঠাইত এই ধৰণৰ বিশ্ব পৰ্যটন দিৱস আজি উদযাপন হৈছে আৰু অসমৰো আমি কেন্দ্ৰীয়ভাৱে অসম চৰকাৰে আজি ইয়াত বিশ্ব পৰ্যটন দিৱস উদযাপন কৰিছোঁ। আমাৰ মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া ইয়াত উপস্থিত আছে আৰু আমি বিচাৰিছোঁ যে কোভিড মহামাৰীৰ পিছত আমি পৰ্যটন ক্ষেত্ৰখনক আৰু নতুনকৈ চিন্তা কৰিবলগীয়া হ'ল আৰু সেইকাৰণে এইবাৰ বিশ্ব পৰ্যটন দিৱসৰ থিমটোৱে হৈছে ৰিথিংকিং টুৰিজিম। গতিকে আমি পৰ্যটন ক্ষেত্ৰখনক কেনেকৈ আৰু আগবঢ়াই নিব পাৰোঁ, অসমৰ পৰ্যটন ক্ষেত্ৰখন কেনেকৈ আকৰ্ষণীয় কৰিব পাৰোঁ, বিভিন্ন ক্ষেত্ৰৰ পৰা পৰ্যটক অহাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ, তাৰ কাৰণে আজি কিছু কথা চিন্তা কৰা হ'ব। বিশেষকৈ আমি ৰিথিংকিং টুৰিজিমৰ ওপৰত এখন ছেমিনাৰ হ'ব। তাৰপিছত আমাৰ মুকলি সভা, আমি কেইবাটাও প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। এই প্ৰতিযোগিতাৰ বঁটা বিতৰণকে আদি কৰি সন্ধিয়ালৈকে সাংস্কৃতিক শোভাযাত্ৰা, গতিকে এই ধৰণে আমি ইয়াত পৰ্যটন দিৱস পালন কৰিছোঁ আৰু অসমৰ অন্য ঠাইবিলাকতো বিভিন্ন ধৰণৰ পৰ্যটন দিৱসৰ কাৰ্যসূচী হৈছে। মই পৰ্যটন দিৱস উপলক্ষে আপোনালোক সকলোৰে শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ জৰিয়তে অসমবাসী বিশ্ববাসীক শুভেচ্ছা জনাইছোঁ যে আমাৰ এই মনোমোহা অসমখনলৈকে বিশ্বৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহক, পৰ্যটক আহক আৰু পৰ্যটকে আমাৰ এই মনোমোহা সৌন্দৰ্য উপভোগ কৰক। আমাৰ বন্যপ্ৰাণীৰ যি এক সৌন্দৰ্য বা বন্যপ্ৰাণীৰ যি সম্ভাৱনা আছে বা এই পৰিৱেশ আছে, এই পৰিৱেশৰ লগত আহি সকলোৱে আনন্দ লওক আৰু আমি বিশ্বাস ৰাখোঁ যে পৰ্যটন সদায় ছাষ্টেইনেবল হ'ব লাগিব, যে বন্যপ্ৰাণীও কোনো অসুবিধা নোহোৱাকৈ, তাৰ লগে লগে আমাৰ পৰিৱেশতো কোনো অসুবিধা নোহোৱাকৈ পৰ্যটন ক্ষেত্ৰখন আগবাঢ়ি যাব লাগিব আৰু অসমৰ পৰ্যটন এই দিশতে আগবাঢ়িছে। কেইবাটাও আমাৰ মানুহৰ এটা ভুল ধাৰণা আছে যে আন্তঃগাঁথনি হ'লে পৰ্যটন হ'ব, পৰ্যটন হ'লে আন্তঃগাঁথনি হ'ব, দুয়োটাই সমসাময়িক। কিন্তু ভাবিব নালাগে যে অসমৰ আজিৰ তাৰিখত কাজিৰঙাত এনেকুৱা কোনো আন্তঃগাঁথনিৰ অভাৱ হোৱা নাই যে যাৰ কাৰণে পৰ্যটক আহে।
আমাৰ কথা হ'ল পৰ্যটক যেতিয়াই আহি থাকিব তেতিয়া চাওক আমি কেইদিনমান আগত তাজ গ্ৰুপৰ লগত হাতীগুৰি আৰু কেলিনেট ষ্টেটত দুখনকৈ তাজ গ্ৰুপৰ হোটেলৰ কাৰণে MOU চাইন কৰিছোঁ। ৰেডিচনৰ লগত এতিয়া MOU চাইন কৰিব গৈ আছোঁ। ৰিলায়েন্সৰ লগত ডাঙৰ ডাঙৰ মাল্টিনেশ্যনেল কোম্পানীবিলাকে আজি ইয়াত আহিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। তাৰ কাৰণ এই যে আজি 30-40টা বছৰে ইয়াৰ লোকসকলে পৰ্যটন ক্ষেত্ৰখনক আগবঢ়াই লৈ গ'ল, গতিকে মানুহ অহা আৰম্ভ কৰিছে। ঠিক তেনেকৈ কথাটো হ'ল যে একেদিনাই মই যদি ভাবোঁ যে আমাৰ প্ৰথম ডাঙৰ ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব, তাৰপিছত মানে পৰ্যটন আগবাঢ়িব, এটা ভুল ধাৰণা। আৰু এটা কথা মনত ৰাখিব যে বিল্ডিং বা ডাঙৰ ডাঙৰ আন্তঃগাঁথনি চবতে বনাব পাৰি, কিন্তু কাজিৰঙা চবতে বনাব পাৰি। এইটোৱে কাজিৰঙাৰ আটাইতকৈ ডাঙৰ কাজিৰঙাটো চবতে বনাব নোৱাৰি, কিন্তু ডাঙৰ ডাঙৰ বিল্ডিং চবতে বনাব পাৰি। মন গ'লে মানুহে বনাই ল'ব, মানুহৰ টকা ধনী দেশবিলাকে যেতিয়াই যেতিয়াই আন্তঃগাঁথনি বনাই দিব, কিন্তু কাজিৰঙা তেওঁলোকে বনাব পাৰিব। আৰু সেইকাৰণে কাজিৰঙাটো আমাৰ USP যে এখন কাজিৰঙা ইয়ালৈ আহক, ইয়াত বন্যপ্ৰাণী মনোমোহা দৃশ্য মানসিক আনন্দ মোবাইল এটা পৰিৱেশলৈ আহক। আমি সেইটোৱে আৰু যেতিয়াই পৰ্যটক আহিব, পৰ্যটকৰ কি বস্তুৰে অভাৱ হ'ব, লগে লগে তাত নিজে নিজে সুন্দৰভাৱে হ'ব আৰু হৈয়ে আহিব। আৰু আমি এটা কথা বিশ্বাস কৰোঁ যে চৰকাৰী খণ্ডতকৈ বেচৰকাৰী খণ্ডত বেছিকৈ পৰ্যটকৰ আন্তঃগাঁথনি হ'ব লাগে। চৰকাৰীটো কৰিব, কিন্তু চৰকাৰী খণ্ডতকৈ বেচৰকাৰী খণ্ডত প্ৰাইভেট মানুহবিলাকে আহি ইয়াত আন্তঃগাঁথনি নিৰ্মাণ কৰিব, যাৰ পৰা পৰ্যটনৰ ক্ষেত্ৰখনত এটা কম্পিটিশ্যন হয় আৰু ভাল ছাৰ্ভিচ দিয়াৰ এটা কম্পিটিশ্যন হয়। আৰু মই ভাবোঁ যে এই দিশত অসম পৰ্যটন বিভাগৰ কেইবাটাও অতিথিশালা জড়িত মেৰামতি হোৱা নাই। এতিয়া অসম পৰ্যটন বিভাগৰ কথাটো হ'ল যে অসম চৰকাৰে, ৰাজ্য চৰকাৰে পৰ্যটনৰ মানে এই ধৰণৰ অতিথিশালা চলোৱাটো আমাৰ লক্ষ্য নহয়। আগত আছিল যে এটা সময়ত পৰ্যটন ক্ষেত্ৰখন ঘৰ দিবৰ কাৰণে অতিথিশালা নিৰ্মাণৰ প্ৰয়োজন আছিল। এতিয়া আমি নতুন নতুন বিভিন্ন ধৰণৰ আন্তঃগাঁথনিসমূহ আমি বিভিন্নজনক ইয়াৰে স্থানীয় হওক, ভাল ব্ৰেণ্ডেড যিবিলাক নাম থকা হোটেল আছে, তেওঁলোকক আমি তেওঁলোকৰ দ্বাৰা মেনেজমেণ্ট কৰিব বিচাৰিছোঁ। সেইকাৰণে আমি বেছি এই আন্তঃগাঁথনিবিলাক পুনৰ নিৰ্মাণ কৰা নাই। আৰু যিখিনি পুনৰ নিৰ্মাণ কৰাৰ প্লেন কৰিছোঁ, কেইটামান আন্তঃগাঁথনি পুনৰ নিৰ্মাণ হ'ব। এইবাৰ আমি প্ৰায় 15 কোটি টকা ব্যয়েৰে ইয়াত আমাৰ যিখিনি আন্তঃগাঁথনি আছে তাৰো পুনৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছোঁ। কিন্তু বেছিভাগ আমি প্ৰাইভেটৰ লগত PPP যাব বিচাৰিছোঁ। আৰু সেইটোৱে পৰ্যটন ক্ষেত্ৰখনতে ভাল বতৰা বুলি বিশ্বৰ বিভিন্ন ধৰণৰ য'ত পৰ্যটন চলিছে তাৰ পৰা সেইটোৱে ব্যাখ্যা পোৱা যায়। বহু কেজুৱেল কৰ্মী আছে, কেজুৱেল কৰ্মী কেতিয়াও ৰেগুলাৰ হ'ব নোৱাৰে, এই ধাৰণাটো আপোনালোকে নিদিব। কেজুৱেল মানে কেজুৱেলেই, তেওঁক কেজুৱেলটোক কেনেকৈ আমি বেছি সুবিধাজনকভাৱে চাকৰিটো সফলভাৱে কৰি থকাৰ সুবিধা দিব পাৰোঁ, সেইটো এটা বেলেগ কথা। তেওঁলোকৰ দৰমহা বৃদ্ধি, তেওঁলোকৰ আন সুবিধা দিয়া, সেইটো এটা বেলেগ কথা। কিন্তু কেজুৱেল কেতিয়াও ৰেগুলাৰ হ'ব নোৱাৰে। আৰু কেজুৱেল ৰেগুলাৰ হ'ব গ'লে মই চৰকাৰে কৰিব খুজিলেও কোৰ্টে কৰিব লাগিব, হাইকোৰ্টে বাধা দিব। গতিকে এই ধৰণৰ ধাৰণাটো তেওঁলোকৰ মনত নিদিব যে তেওঁলোক কেতিয়াবা ৰেগুলাৰ হ'ব। তেওঁলোকক এই ধাৰণাটো দিয়ক, ভালকৈ কাম কৰক, আমি তেওঁলোকৰ সকলো দিশ চোৱা চিতা কৰিম। এতিয়া কোনোবাই এবাৰ সোমালে বুলি কোনো কাম নকৰিব, এতিয়া আৰু কাম নকৰা মানুহ টিকি থকাটো দিগদাৰ। কাম ভালকৈ কৰক, আমি তেওঁলোকক দায়িত্ব দি থাকিম, কাম কৰি থাকিম, তেওঁলোকৰ পৰা দৰমহা বঢ়োৱাৰ চিন্তা কৰিম। এই কেজুৱেল কৰ্মীসকল যেতিয়া সোমাইছিল, আজিতো দৰমহা বৃদ্ধি হৈছে, আৰু ভালকৈ কাম কৰক। আমাৰ চৰকাৰৰ আয় বৃদ্ধি কৰক, টুৰিজিমৰ আয় বৃদ্ধি কৰক, তেওঁলোকক আৰু দৰমহা বঢ়াই দিম। কিন্তু তেওঁলোক ৰেগুলাৰ হ'ব বুলি এটা ধাৰণা দিব নালাগে, দিলে তেওঁলোকৰ মনত দুখ পাই থাকে।